দোস্ত আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল চন্দন ব্লগছ 2007লৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? মই আশা কৰোঁ আপোনালোক চবেই ভালে আছে আৰু ভালেই থাকিব। তো গাইছ, আজি মই গৈ আছোঁ চেপন। আজি বিহু বজাৰ আছে আৰু মোৰ পেহীৰ কাৰণে দৰৱ আনিম। তো গাইছ, আজি ব্লগটো চাই থাকক আৰু আজি মোৰ নতুন ব্লগৰ এনজয় লৈ থাকক। গাইছ, মই এইফালেদি যাওঁ, কিন্তু আজি মই এইফালেদি যাম, মানে মোৰ লগত আৰু এজন যাব, মানে কি কেইদিন আগত গৈছিলে সি যাব। তো তাৰ ঘৰ এইফালে আছে, তো এইফালেদি মই এই পাকা ৰাস্তাত উঠিম। গাইছ, আমি এতিয়া ওলালোঁ। এইফালে আছে মোৰ লগৰজন। এতিয়া আমি দুটাই গৈ আছোঁ চাইকেল লৈ। চাইছে আপোনালোকে, মই চেপন গ'লে সদায় চাইকেল লৈ যাওঁ, কেতিয়াবা বাই চান্স গাড়ীত যাওঁ। আমাৰ বাইকো নাই, স্কুটি নাই, গাড়ীও নাই, অকল চাইকেল আছে, মই চাইকেল লৈ যাওঁ। গাইছ, মই চেপন যাবলৈ পাকা ৰাস্তাত উঠিলোঁ। তো আজি মই চাইকেল লৈ গৈ আছোঁ, মোৰ লগত আৰু এজন আছে, আপোনালোকে চাইছে। তো আজি ব্লগটো আপোনালোকে কণ্টিনিউ চাই থাকক। গাইছ, আপোনালোকে চাইছে আজি বতৰটো ডাৱৰীয়া, মানে ডাৱৰীয়াও ক'ব নোৱাৰি আৰু ফৰকালে আছে, কিন্তু আজি বতৰটো বিশেষ বিহুৰ বতৰ বুলি ক'ব পাৰি। তো আজি বিহু বতৰৰ কাৰণে আজি মোৰ ব্লগত মিউজিকৰ সৈতে আজিৰ নতুন ব্লগ এনজয় লৈ থাকক। আমি পাই গ'লোঁ চেপন। অঁ, তো এতিয়া আমি গৈ আছোঁ আমাৰ বাইদেউ। আমি এতিয়া গৈ আছোঁ ফাৰ্মাচী, পেহীৰ কাৰণে আগতে দৰৱ লৈ ল'ম, তাৰপিছত আৰু কি চাবলৈ আছে চাম। উঠাই দিয়া আমাৰ গাইছ, মই লৈ ল'লে এতিয়া পেহীৰ দৰৱ। চাইছে আপোনালোকে। এতিয়া আৰু কিবা ল'ম, কি পাম ল'ম এতিয়া। আৰু আপোনালোকক মই চেপন বজাৰ অলপ দেখুৱাই আছোঁ। গাইছ, এতিয়া এইফালে গৈ আছোঁ আমি এতিয়া অলপ ফুৰি লওঁ মানে আগতে বিলাহী লৈ লওঁ নেকি। समझ रहे हो ইয়াতে বিলাহী লৈ লওঁ।
গাইছ চাইছে এইফালে অকল বাচন বাচন চবফালে দুয়োফালে বাচনে আছে লেফ্ট চাইডে বাচন ৰাইট চাইডে বাচন ইয়াত অকল বাচনেই পোৱা যায় আগফালে কেইটামান জাল আছে মাছ ধৰা বাকী চব বাচন আছিলে এইফালে আছে মণিহাৰী দোকান য'ত হিন্দুৰ কাজল কিবা কিবি ল'ব পাৰি এতিয়া আমি ঘৰ যাবলৈ ওলাইছোঁ ৰাগ এতিয়া ঘৰ যাম আমি দোস্ত আমি বজাৰ ফালৰ পৰা ওলাই আহিলোঁ এতিয়া আমি ঘৰ গৈ আছোঁ আমি যোনফালে দি আহিছিলোঁ সেইফালে দিয়ে এতিয়া নাযাওঁ এই টিপুক পথ কিবা বুলি মানে আমি টিপুক বুলি কওঁ এইফালে দি এতিয়া যাম এইফালে মই আপোনালোকক নাই দেখুওৱা তো আজি মই এই টিপুক ৰাস্তাটো দেখুৱাই আছোঁ তো গাছ চাই থাকিব গাছ আমি এতিয়া গৈ আছোঁ টিপুক ৰাস্তাত আপোনালোকে চাইছে মই এইটো ৰাস্তাত আপোনালোকক অহা নাই দেখুওৱা তো আজি মই দেখুৱাইছোঁ গাইছ আমি এতিয়া পাই গ'লোঁ টিপুক নদী আপোনালোকে চাইছে মাছ মাৰি আছে ইয়াত মানুহবোৰ পল চল মাৰিবলৈ আহে মাছ চাছ ধৰে ইয়াত এই নৈটোৰ কাৰণে মানে এই ৰাস্তাটোক টিপুক ৰাস্তা বুলি কয় তো আমিও আজি এইফালেদি আহিলোঁ আপোনালোকক এইফালৰ ব্লগ দেখুওৱা নাই তো আজি আপোনালোকক দেখুওৱা
এই দোস্তো মই চেপনৰ পৰা এতিয়া আহি পালোঁ ঘৰ। তো চেপনত অলপ মই মানে ইফালে য'ত গ'লোঁ আপোনালোকক অলপ দেখুৱালোঁ। তো আপোনালোকক যি দেখুৱাব পাৰিলোঁ আপোনালোকক দেখুৱালোঁ। তো আজি ভ্লগটো চাই কেনেকুৱা লাগিলে, ভাল লাগিলে প্লিজ লাইক কৰিব, চেনেলটো যদি নতুন আহিছে তো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব ভ্লগ চাই কেনেকুৱা লাগিলে। আৰু মই আপোনালোকক আৰু এটা নেক্সট ভ্লগত লগ পাই আছোঁ। তো আজিলৈ হ'ব, বাই।